ডক্টৰ ভূপেন হাজৰিকাদেৱে এটা গান মাৰিছিল, আমি অসমীয়া নহওঁ দুখীয়া। কিন্তু আমি অসমত দেখা পাইছোঁ অসমীয়া মানেই দুখীয়া, কাৰণ চৰকাৰ হৈছে দুখীয়াৰ চৰকাৰ। প্ৰত্যেকখন চৰকাৰে, যিখন চৰকাৰে আহি গৈছে প্ৰত্যেকখন চৰকাৰে দুখীয়াক, কোনোবাই কম্বাইল বিলাইছে, কোনোবাই অৰুণোদয় আঁচনি দিছে, কোনোবাই চাউল ফ্ৰী দিছে। গতিকে প্ৰত্যেকজন অসমীয়াৰ চৰকাৰেই হৈছে দুখীয়াৰ চৰকাৰ। আৰু অসমখন, প্ৰত্যেকখন চৰকাৰে অসমখনৰ মানুহবিলাক, অসমখনৰ জনসাধাৰণ দুখীয়া হোৱাটো বিচাৰে, কাৰণ দুখীয়া মানে ৰাজনীতি কৰিব পাৰে। গতিকে আমি অসমীয়াসকলে প্ৰত্যেকটো কথাই এটাই কথা মনত ৰাখিব লাগে, আমি অসমীয়া নহওঁ দুখীয়া। আমাক কোনো ধৰণৰ আঁচনি লাগে, আমাক লাগে উন্নতি। প্ৰত্যেকজন পৰিয়ালে যদি একোটা উন্নতিৰ পথত আগবাঢ়ি যায়, তেতিয়াহ'লে আঁচনিৰ দৰকাৰ নাই। কিন্তু প্ৰত্যেকজন জনসাধাৰণ নেতাই কিন্তু অসমখনৰ মানুহসকল গৰীব হোৱাটো বিচাৰে। প্ৰত্যেকজন নেতাই এটাই বিচাৰে, আমি ধনী হওঁ, বাকী সকলো অসমৰ জনসাধাৰণে গৰীব হৈ থাকে, য'ত আমি ৰাজনীতি কৰিব পাৰোঁ। গতিকে এনেকুৱা কথাবিলাকৰ কাৰণে আমাৰ অসমখনৰ মানুহে উন্নতি কৰিব পৰা নাই। ধনী হৈ যাই আছে, দুখীয়া হৈ যাই আছে। আমাক লাগে অৰুণোদয় আঁচনি, আমাক লাগে কম্বল লুঙি, আমাক লাগে ঘৰ, আমাক লাগে চাউল, আমাক দিব তেল ফ্ৰী। গতিকে আমাৰ কথাবিলাক, আমাৰ থিংকিংবিলাকেই ভুল, কাৰণ আমি দুখীয়া, অসমীয়া মানেই দুখীয়া। এই দুখীয়াৰ ওপৰত যিটো অত্যাচাৰ, এই দুখীয়াৰ ওপৰত যিটো ৰাজনীতি, এই ৰাজনীতিটোৰ কাৰণেই আমি আজি অসমীয়া গৰীব হৈ যাই আছোঁ। নেতাসকলে চিন্তা কৰিব লাগে, চৰকাৰসকলে চিন্তা কৰিব লাগে যে অসমখনৰ মানুহবিলাক যাতে ধনী হয়, অসমখন কেনেকৈ উন্নতি হয়, অসমখনৰ উন্নতি কেনেকৈ আমি ভাৰতৰ শীৰ্ষস্থানত লৈ যাব পাৰোঁ, প্ৰত্যেকজন অসমীয়াই কেনেকৈ কৰ্মসংস্থাপন পায়, প্ৰত্যেকজন অসমীয়াই কেনেকৈ আমাৰ মাজত জিলিকি থাকে, প্ৰত্যেকজন অসমীয়াই কেনেকৈ নিজৰ কৰ্মৰে নিজৰ কৰ্মদক্ষতাৰে সমাজত আগবাঢ়ি যাব পাৰে, নিজৰ দক্ষতাৰে নিজৰ ঘৰ পৰিয়াল চলাব পাৰে, কোনো ধৰণৰ চৰকাৰৰ সাহায্য ল'ব লগা নহয়। প্ৰত্যেকজন অসমীয়াৰ কাৰণে চিন্তা কৰা উচিত ৰাজনৈতিক নেতাই। কিন্তু আমাৰ ৰাজনৈতিক নেতাই চিন্তা কৰি আছে প্ৰত্যেকজন অসমীয়াই গৰীব হৈ থাকক, আমি আঁচনি দিওঁ, আমি আঁচনিৰ ওপৰত আঁচনি দিওঁ, তাৰপিছত আমি কি কৰোঁ, সেইসকলক ভোট দিওঁ, আৰু তেওঁলোকে আমাক দুখীয়া বুলি ভাবি নগণ্য পৰিমাণৰ ধন আমাক দি আছে। য'ত নেকি অৰুণোদয় আঁচনি 1250 টকা আমাক দি আছে, য'ত নেকি চাউল ফ্ৰী 1 টকাত দি আছে, প্লাষ্টিকৰ চাউল। গতিকে এই যিবিলাক আমাৰ মানে থিংকিং, এই থিংকিংবিলাকৰ ওপৰত ৰাজনৈতিক নেতাসকলে ফাইদা উঠাই আছে। তাৰ কাৰণে আজি অসমীয়া আমি গৰীব হৈ আছোঁ, অসমীয়া মানে গৰীব শব্দটো লৈছোঁ। গতিকে প্ৰত্যেকজন অসমীয়াই চিন্তা কৰা উচিত, আমাক কোনো ধৰণৰ আঁচনি নালাগে, আমাক কোনো ধৰণৰ চৰকাৰৰ অনুদান নালাগে, মাত্ৰ আমাক লাগে কৰ্মসংস্থাপন, মাত্ৰ আমাক লাগে অৰ্থনৈতিক দিশত আগবাঢ়া এখন অসম, মাত্ৰ আমাক লাগে এটা সুস্বাস্থ্য ফেমিলি, য'ত নেকি আমি সুস্বাস্থ্যভাৱে কাম কৰি কামৰ দক্ষতা আগবঢ়াই আমি অসমৰ শীৰ্ষস্থান হিচাপে অসমক পৰিগণিত কৰিব পাৰোঁ। কিন্তু আমাৰ ৰাজনৈতিক নেতাসকলে চিন্তা কৰে এটাই, কেনেকৈ আমি তেওঁলোকক অসমৰ দুখীয়া কৰি সাহায্য দিব পাৰোঁ। কিন্তু সেইটো ভুল কথা। প্ৰত্যেকজন অসমীয়াই যদি ধনী হয়, সাহায্যৰ কোনো দৰকাৰ নাই। 1250 টকা অৰুণোদয় আঁচনি দিছে, 1250 টকা অৰুণোদয় আঁচনি দিছে, আৰু কিবা কানি তেল ফ্ৰী চাউল ফ্ৰী দিছে। যদি এজন ফেমিলিত 30,000 টকা প্ৰত্যেকজন ফেমিলি অসমীয়াত ইনকাম হয়, তেতিয়াহ'লে 1250 টকাৰ দৰকাৰ নাই। আজি এটা মই চিম্পুল উদাহৰণ দিছোঁ, 10,000 টকা 12,000 টকা ইনকাম কৰা ফেমিলি এটাক যদি 1250 টকা দিয়া হয়, সেই 1250 টকাটো গেছত আৰু লাইনৰ বিলত যদি চৰকাৰে লৈ যোৱা হয়, তেতিয়াহ'লে একেই লাভ হ'ল। আঁচনি লাগে কাক? আঁচনি লাগে বেচাহাৰা মানুহক, যাৰ কোনো চাহাৰা নাই। তেওঁলোক 1250 টকাত 4,000 টকা দিয়ক, তেওঁলোকক 1 টকা চাউলৰ জেগাত দালিও ফ্ৰী কৰি দিয়ক, তেতিয়াহ'লে সেই ফেমিলিটোৰ, বেচাহাৰা ফেমিলিটোৰ লাভ হ'ব। কিন্তু আমি আজি 25,000 টকা ইনকাম কৰা ফেমিলি এটাও 1250 টকা লৈ আছোঁ, আৰু এইফালে 1,000 টকা মাহত ইনকাম কৰাটো 1250 টকা লৈ আছোঁ। কিন্তু বস্তুৰ দাম 25,000 টকা দি ইনকাম কৰা ফেমিলিটো একে দামতে খাই আছে, আৰু আমি 1,000 টকা ইনকাম কৰা পৰিয়ালটো একে দামতে খাই আছোঁ। গতিকে সেইকাৰণে অসমখনৰ মানুহখিনি উন্নতি হ'ব পৰা নাই। যদি সেই 25,000 টকা পোৱা ফেমিলিটোক যদি অৰুণোদয় আঁচনি নেদে, এই 1,000 টকা ইনকাম কৰা ফেমিলিটোক যদি 5,000 টকাকৈ দিয়া হয়, 6,000 টকা মাহত, বস্তুৰ দাম যদি কমাই দিয়া হয়, তেতিয়াহ'লে ফেমিলি একেই উন্নতি হ'ব। আজি যদি 15,000 টকা দৰমহা পাই যদি এটা ফেমিলি চলিব লাগে, সেই ফেমিলিটোৰ ৰেচন খৰচ যদি 10,000 টকা যায়, অন্যান্য কিতাপ স্কুল ল'ৰা ছোৱালী পঢ়াৰ নামত যদি 6,000 টকা যায়, গোটেই 15,000 টকা মাইনাছ, জমা 1 টকাও নাই। যদি এটা চিন্তা কৰা যায়, কোনো ধৰণৰ আঁচনি নিদিওঁ, 15,000 টকা ইনকাম কৰা ফেমিলিটো
গোটেই খৰচ যায় মাহত 2000 টকা ডিপজিট কৰিব পাৰিব। এই চিন্তাটো যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰত্যেকটা ফেমিলিতে 2000 টকা জমা হয়, বছৰত হ'ব 24,000 টকা। গতিকে তেনেকৈ যদি প্ৰত্যেকটো পৰিয়ালৰ কথা চৰকাৰে চিন্তা কৰে, যিবিলাক বেচাহাৰা মানুহ তেওঁলোকক যদি অলপ বেছি ধৰণৰ পৰিমাণ যদি আগবঢ়ায়, আৰু যিবিলাকৰ চাহাৰা আছে তেওঁলোকক যদি ইনকাম কৰা পইচাখিনিৰ যদি 3,000 টকা, 4,000 টকা, 5,000 টকা, যাৰ যিমান পৰিমাণৰ ইনকাম, সেই পৰিমাণৰ যদি ইনকাম যদি ৰাহি কৰিব পৰা যায়, তেতিয়াহ'লে প্ৰত্যেকজন অসমীয়া উন্নতি হ'ব। গতিকে জয় আই অসম, এইখিনি কৈয়ে মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ।